কেনেকুৱা অভিমান দিব পাৰো মৰমৰে পৰিমাণ। তো নমস্কাৰ বন্ধুসকল, চাইকেলখন লৈ অলপমান ওলাই আহিলোঁ পথাৰলৈ যাওঁ বুলি। তো মই এতিয়া পথাৰত যাই আছোঁ। ফাইনেলি আমি তাৰমানে কাপোৰ চাপোৰ সলাই পালোঁ, চাইকেল আগত থৈ দিছোঁ। তো পথাৰ আহি পালোঁ। পথাৰত বেছিভাগ পথাৰতে থাকোঁ আমি, যিহেতু আমি খেতিয়কৰ ল'ৰা, খেতিয়ক হয়, খেতি কৰোঁ, খেতিত সহায় কৰোঁ, চব কৰোঁ, কলেজতো যাওঁ। মই এতিয়া নলবাৰী ITI কলেজত পঢ়ি আছোঁ। তো ITIৰ বিষয়ে কিছুমানে জানিব খোজে যদি কমেণ্ট কৰক। ITIৰ বিষয়ে চব ক'ম, সকলো কৈ দিম। যদি জানিব খোজে, এনেই আৰু নকওঁ, যদি জানিব খোজে কমেণ্ট কৰিব, কোনোবাই পঢ়িব খোজে কমেণ্ট কৰিব। এতিয়া আহিছোঁ আমি পথাৰখন চাব আহিছোঁ, কাৰণ আমি আজি প্ৰায় 15 দিন 20 দিনমান হ'ল, তেতিয়া আমি গৈছিলোঁ বেহাৰ। এতিয়া বেহাৰ চাওঁ। এটা বিশেষ অতিথি, তেওঁৰ নাম হৈছে শংকৰী বাবা। What is your name? What is your name? My name is Sagar Barman. আৰু এইটো হৈছে পাখৰি, এই CRP বুলি কওঁ আমি, ডকাইত মহা। আন্ধাৰত ৰাতি ঘৰত সোমাই ৰাতি হেৰি হয় না। আৰু আমাৰ মাজত আৰু এজন বিশেষ অতিথি আছে, যিজনৰ নাম হৈছে কেথি বৰ্মন। কেথি, আপুনি কিবা ক'ব নেকি? বাহ কেথি। তো গাইছ, এইবোৰ হৈছে আমাৰ পশুপালন। সকলো ধৰণৰ খেতি আছে, য'ত বেহাৰ আছে, য'ত আৰু আছে, চব আছে। পশুপালনৰ ভিতৰত আছে ছাগলী, হাঁহ চাহ নাই দিয়ক, কি আছে এইটো মাছ হয় না, চব আছে।